Hello friends, welcome to my channel. Eta beleg poribekot আজি আপোনালোকক লগ পাইছো আপোনালোকৰ মাজলৈ মই আহিছো আজি এটা ইম্পৰ্টেন্ট নিউজ আমাৰ মাজলৈ আহিছে সেই কাৰণে মই দৌৰা দৌৰিকে এই ভিডিওটো শুট কৰা ষ্টাৰ্ট দিছো একো প্ৰিপাৰেচন নাই জাস্ট কেমেৰাটো হাতত লৈ শুট কৰি আছো কন্ট্ৰাষ্ট একো মিলোৱা নাই মুখখন চাগে জ্বলা জ্বলা আহিব পাৰে আপোনালোকে বেয়া নাপাব আজি আছিল Reliance Industries 42nd annual general meeting আৰু সেই মিটিং খনতে Reliance Jio ফালৰ পৰা এটা ইম্পৰ্টেন্ট announcement কৰা হৈছে যে তেওঁলোকৰ যোনটো most awaited যোনটো তেওঁলোকৰ Giga Fibre Network যোনটো আছিল হেতু তেওঁলোকে অফিশিয়ালি roll out কৰিব আৰু তেওঁলোকে হেতু অফিশিয়ালি roll out কৰিব 5th of September 2019 আৰু হেদনাখনে হৈছে যে Reliance Jio launch হোৱা 3rd anniversary আৰু হেদনাখনে তেওঁলোকৰ most anticipated যোনটো তেওঁলোকৰ প্ৰজেক্ট আছিল হেতু তেওঁলোকে অফিশিয়ালি launch কৰিব তো ভাল খবৰ আমি সকলোৱে বাত চাই আছিলো আৰু সেই যোনখন annual general meeting আছিল তাৰে পৰা কেইটামান ইম্পৰ্টেন্ট টকিং পইণ্টস বাহিৰলৈ আহিছে হেকেটা মই আপোনালোকৰ মাজলৈ লৈ আনিছো হেকেটা আপোনালোকৰ লগত মই শেয়াৰ কৰিম কিন্তু তাৰে আগতে কৈ দিছো যে এই গুটে টপিকটোৰ ওপৰত মই এটা আগতেও ভিডিও বনাইছো আপোনালোকে যদি বিচাৰে হেতু চাব পাৰে মই এই ভিডিওটোৰ হেখত সেই ভিডিওটো লিংক কৰি দিম আপোনালোকে ডাইৰেক্টলি তাত ক্লিক কৰি পেলাই চাব পাৰে নাইবা ডেসক্ৰিপচনতো মই লিংকটো দিম নাইবা আপোনালোকে মোৰ চেনেলটো খুলি পেলাই তাত ভিডিওছ কলমত গৈ পেলাই আপোনালোকে দেখা পাব সেই ভিডিওটো আপোনালোকে চাই ল'ব পাৰে আৰু যদি ইম্পৰ্টেন্ট পইণ্টস কেটাৰ বিষয়ে মই আপোনালোকক কওঁ যোনটো প্ৰথম কথা হেতুৱে হৈছে যে তেওঁলোকৰ যোনটো ওয়েলকাম অফাৰ থাকিব হেতু ফৰএভাৰ এনুৱেল ফৰএভাৰ প্ল্যান তেওঁলোকে নাম দিছে আৰু হেতুৰ প্ল্যানৰ ভিতৰত যিকোনো এজন কাস্টমাৰে এটা ফুল এইচডি টিভি নাইবা এটা হোম পিসি পাব আৰু লগতে এটা সেট টপ বক্সও পাব আৰু ইন্টাৰেষ্টিং কথাটো হ'ল যে এই সেট টপ বক্সটো আমাৰ ঘৰত ট্ৰেডিশনাল যোনটো সেট টপ বক্স আমি ইউজ কৰি থাকো হেতুৰ পৰা অলপ ডিফাৰেন্ট হ'ব কাৰণ কি এই নতুন যোনটো জিঅ সেট টপ বক্স থাকিব হেতু কমপ্লিটলি ইন্টাৰনেটৰ ওপৰত ডিপেন্ড কৰিব আৰু মই যোনটো ভিডিও আপোনালোকক চাবৰ কাৰণে অনুৰোধ কৰিছো সেই ভিডিওটোতে মই গুটে ডেসক্ৰিপচনটো গুটে ডিটেইলছ খিনি আপোনালোকৰ লগত শেয়াৰ কৰিছো আপোনালোকে সেই ভিডিওটো চালে গুটেখিনি কথা আপোনালোকে বুজি পাব গম পাব আৰু তেওঁলোকৰ যোনখিনি নেক্সট যোনটো টকিং পইণ্ট আছে হেতু লৈ যদি আমি যাওঁ তেনেহলে তেওঁলোকে কৈছে যে যোনটো তেওঁলোকৰ ফাইবাৰ প্ল্যান থাকিব সেই ফাইবাৰ প্ল্যানটো 700 ৰ পৰা 10000 रुपीजৰ ভিতৰত ভেৰি কৰিব ডিফাৰেন্ট প্ল্যানস তেওঁলোকে আগবঢ়াব হেখিনি ডিটেইলছ বৰ্তমান তেওঁলোকে উলিয়াই দিয়া নাই আগন্তুক দিনত উলিয়ালে মই আপোনালোকক হেখিনি ইনফৰমেশনো দিম লগতে তেওঁলোকে কৈছে যোনটো স্পীড থাকিব হেতু 100 Mbps ৰ পৰা 1 Gbps লৈ তেওঁলোকে স্পীডটো দিম বুলি কৈছে চাও আগন্তুক দিনত কি তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে কি কৰে আৰু আমি কি ধৰণে গুটেখিনি কথা গুটেখিনি বস্তু আমি এনজয় কৰিব পাৰো হেতু এটা লক্ষণীয় কথা হ'ব কিন্তু তাৰে লগতে আৰু এটা তেওঁলোকে ইম্পৰ্টেন্ট কথা কৈছে যে তেওঁলোকে এটা ষ্টাৰ্টআপ কোম্পানীৰ লগত জড়িত হৈ তেওঁলোকে ভাৰতবৰ্ষত এটা এমআৰ সেট তেওঁলোকে লঞ্চ কৰিব হেতু এটা ইন্টাৰেষ্টিং কথা তেওঁলোকৰ ফালৰ পৰা কোৱা গৈছে আৰু এটা ইন্টাৰেষ্টিং কথা হ'ল যে মিড 2020s ৰ ভিতৰত তেওঁলোকে এটা প্ৰিমিয়াম সাৰ্ভিস এটা লঞ্চ কৰিব যোনটোৰ সহায়ত আমি কাস্টমাৰ্স বুৰে যিকোনো এখন মুভি যোনদিনাখনে ৰিলিজ হ'ব সেই ৰিলিজ হোৱাৰ দিনাখনে আমি ঘৰত বহি এই মুভিখন চাব পাৰিম এটো এটা নতুন কথা এটা আমাৰ সকলোৰে বাবে হ'ব চাও এটো কি ধৰণে তেওঁলোকে ৰোল আউট কৰে এটো এটা ইন্টাৰেষ্টিং কথা হ'ব আৰু এটা ফান ফ্যাক্ট তেওঁলোকৰ ফালৰ পৰা কোৱা গৈছে যে তেওঁলোকে ভাৰতবৰ্ষত যিমান ফাইবাৰ লে ডাউন কৰিলে সেই গুটে ফাইবাৰ খিনি যদি জোৰা লগোৱা যায় তেনেহলে এই গুটে 8খন 11 টাইমছ এনসাৰ্কেল কৰা যাব এটো এটা ইন্টাৰেষ্টিং কথা ফ্ৰেন্ডস এখিনি কথা লৈ পেলাই মই আপোনালোকৰ আগলৈ আহিলো এই ভিডিওটো লৈ পেলাই আপোনালোকে যদি এই ভিডিওটো চাই পেলাই ভাল পাইছে তেনে লাইক এটা কৰি দিব চেনেলটো আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ সেই ভিডিওটো লিংক কৰি দিছো আপোনালোকে তাত গৈ পেলাই এই ভিডিওটো চাব পাৰিব থ্যাংক ইউ